तेरा बाप आया प्रथमতে আপোনালোকে আপোনালোকৰ মোবাইল ফোনত কাইনমাষ্টাৰ এপটো ওপেন কৰিব তাৰ পিছত ইয়াত 9:16 ৰেশিও সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ ফাইলত গৈ পেলাই প্ৰথমতে আপোনালোকে আপোনালোকৰ ফটোখিনি সিলেক্ট কৰি ল'ব ঠিক এই ধৰণে ফটোখিনি ফুল স্ক্ৰিন কৰি লোৱা হোৱাৰ পিছত এবাৰ আপোনালোকে গ্ৰাফিক্সখিনি এড কৰাব লাগিব গ্ৰাফিক্স আপোনালোকে ডাউনলোড কৰি ল'ব স্ক্ৰীনশ্বটত যেটো দেখিবলৈ পাইছে স্ক্ৰীনত যেটো গ্ৰাফিক্স দেখিবলৈ পাইছে এই গ্ৰাফিক্সটো আপোনালোকে গেট মৰত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে গ্ৰাফিক্স সিলেক্ট কৰোঁতে চাব আপোনালোকৰ গ্ৰাফিক্স অনুসৰি আপোনালোকৰ ফটোখন মিল খাইছে নে নাই যদি মিল নাখায় গ্ৰাফিক্স যেটো দেখিবলৈ পাইছে গ্ৰাফিক্সটো আপোনাৰ ফটোখনৰ সৈতে মিল খুৱাই পেলাই এড কৰাই ল'ব ঠিক এই ধৰণে গ্ৰাফিক্স এড কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে ট্ৰানজিশন এড কৰাব লাগিব ট্ৰানজিশন মই স্ক্ৰীনত যেটো ট্ৰানজিশন আপোনালোকক দেখুৱাইছো এই ট্ৰানজিশনটো আপোনালোকে গেট মৰত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব ট্ৰানজিশন এড কৰোঁতে আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ইয়াত টাইম মেনেজ কৰাব পাৰিব টাইমটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি মিলাই ল'ব ঠিক এই ধৰণে ট্ৰানজিশনখিনি এড কৰা হোৱাৰ পিছত এই ভিডিঅ'টো এক্সপোৰ্ট বাটনত ক্লিক কৰি পেলাই এক্সপোৰ্ট কৰাই ল'ব তাৰপিছত আকৌ কাইনমাষ্টাৰ ওপেন কৰিব আৰু এবাৰ 1:1 ৰেশিও সিলেক্ট কৰি ল'ব এবাৰ আপোনালোকে এখন ব্ল্যাক ব্যাকগ্ৰাউণ্ড সিলেক্ট কৰি ল'ব প্ৰথমতে আৰু ব্ল্যাক ব্যাকগ্ৰাউণ্ডখন সিলেক্ট কৰি লোৱা হোৱাৰ পিছত এবাৰ আপোনালোকে টাইমটো মেনেজ কৰিব সেই ভিডিঅ'টো যিমান টাইম যদি 24 সেকেণ্ডৰ আগৰ ভিডিঅ'টো আছিল তেতিয়াহ'লে 24 সেকেণ্ডৰ এই ব্ল্যাক যিখন ব্যাকগ্ৰাউণ্ড আছে এই ব্যাকগ্ৰাউণ্ডখন এড কৰাব তাৰপিছত আপোনালোকে অলপ আগতে এক্সপোৰ্ট কৰা ভিডিঅ'টো ইয়াত এড কৰাই ল'ব তাৰপিছত মই কেইটামান লিংক দিম আপোনালোকে সেইকেইটা ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই মেটেৰিয়েলখিনি ইয়াতে এই ধৰণে এড কৰাব প্ৰথমতে যিখন এই দেখিবলৈ পাইছে মোবাইল স্ক্ৰীনৰ PNG-টো এই PNG-টো এড কৰাব তাৰপিছত ইয়াত ফুল স্ক্ৰীন কৰাই ল'ব ফুল স্ক্ৰীন কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে যেটো ভিডিঅ' আছিল যেটো এড কৰা ভিডিঅ' আছিল এই ভিডিঅ'টো ইয়াত মেনেজ কৰাই ল'ব মোবাইলটো যেনেকুৱাকৈ ৰটেট হৈ আছে ঠিক একে ধৰণে আপোনালোকে ৰটেট কৰাই ল'ব আৰু চাব যাতে গোটেইখিনি মিলি থাকে যাতে কাট খাই নাযায় ধুনীয়াকৈ এই ধৰণে মিলাই ল'ব তাৰপিছত আপোনালোকে এই যিখন দেখিবলৈ পাইছে PNG আছে মোবাইলৰ এই PNG-খনৰ ব্ৰাইটনেছটো অলপ কমাই ল'ব এই ধৰণে আৰু এই ধৰণে মিলাই ল'ব আপোনালোকে চাই লওক ভিডিঅ'টো ভালদৰে তাৰপিছত এনেকৈ বনাব পাৰিব তাৰপিছত মিডিয়াত যাব মিডিয়াত গৈ পেলাই আকৌ আপোনালোকে এই যিটো PNG আছে এই PNG-টো সিলেক্ট কৰিব তাৰপিছত ফুল স্ক্ৰীন কৰি ল'ব ফুল স্ক্ৰীন কৰি লোৱাৰ পিছত ব্লেন্ডিঙত যাব তাৰপিছত ইয়াত স্ক্ৰীন নকৰিব সফ্ট লাইটত ক্লিক কৰিব সফ্ট লাইটত ক্লিক কৰি পেলাই ইয়াৰ যেটো টাইমলাইন আছে এই টাইমলাইনটো আপোনালোকে সম্পূৰ্ণ কৰাই ল'ব তাৰপিছত এইখন সিলেক্ট কৰিব এইটো PNG সিলেক্ট কৰিব এই ধৰণে ৰটেট কৰি পেলাই ফুল স্ক্ৰীন কৰাই ল'ব এই ধৰণে ফুল স্ক্ৰীন কৰি পেলাই ইয়াৰেও যেটো টাইমলাইন আছে টাইমলাইনটো ধৰি পেলাই ব্ল্যাক ব্যাকগ্ৰাউণ্ডখন যিমান দীঘলীয়া কৰিছে সিমানমান কৰাই ল'ব এই ধৰণে তাৰপিছত আকৌ মিডিয়াত যাব লেয়াৰত গৈ পেলাই মিডিয়াত গৈ পেলাই ভিডিঅ'টো ইয়াত এড কৰাই পেলাই এই ভিডিঅ'টো ফুল স্ক্ৰীন কৰাই ল'ব ফুল স্ক্ৰীন কৰাই পেলাই ব্লেন্ডিঙত গৈ পেলাই এই ধৰণে আপোনালোকে স্ক্ৰীন কৰাই দিব তাৰপিছত এইবাৰ আপোনালোকে লিৰিক্সটো ল'ব লিৰিক্সটো এই ধৰণে এড কৰাব লিৰিক্সটো এড কৰাই পেলাই এইটো স্ক্ৰীন কৰিব ব্লেন্ডিঙত গৈ পেলাই তাৰপিছত লিৰিক্সটো আপোনালোকে মেনেজ কৰাই ল'ব আপোনালোকে কোনখিনি ঠাইত বহাব বিচাৰে ভালদৰে লিৰিক্সটোৰ লিংক মই দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত আকৌ লেয়াৰত গৈ পেলাই মিডিয়াত ক্লিক কৰিব মিডিয়াত ক্লিক কৰি পেলাই এবাৰ আপোনালোকে যেটো এটিটিউড বুলি PNG আছে PNG-টো সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই ৰটেট কৰি আপোনাৰ ইচ্ছা অনুযায়ী এই ধৰণে মিলাই ল'ব ফ্ৰেমটোৰ তলৰ ফালে তাৰপিছত আকৌ লেয়াৰত গৈ পেলাই মিডিয়াত যাব মিডিয়াত যোৱাৰ পিছত এই যেটো বৰ্ডাৰ আছে বৰ্ডাৰটো সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই ফুল স্ক্ৰীন কৰি ল'ব তাৰপিছত ব্লেন্ডিঙত যাব যাই পেলাই স্ক্ৰীনত ক্লিক কৰি ল'ব
তাৰপিছত গোটেইখিনি যিটো বৰ্ডাৰ আছে এই বৰ্ডাৰটো সম্পূৰ্ণ কৰি ল'ব ব্লেক যিখন বেকগ্ৰাউণ্ড আছে সিমানমান তাৰপিছত চাওক ভিডিঅ'টো ৰেডি হৈ গৈছে তাৰপিছত ভিডিঅ'টো এই ধৰণে এক্সপৰ্ট বটনত ক্লিক কৰি পেলাই শ্বেয়াৰত ক্লিক কৰিব শ্বেয়াৰত ক্লিক কৰি পেলাই আপোনাৰ 720ত যদি বিচাৰে 720ত এই ধৰণে এক্সপৰ্ট কৰি ল'ব গতিকে আজি আছিলে এইখিনিয়ে ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ